হেৰি দাইদেউ অঁ কোৱাচোন বাপু কোৱা এইকেইদিন আপোনাক দেখিয়ে পোৱা নাই বৰ ব্যস্ত আছে নেকি বাৰু বৰ ব্যস্ত বুজিছা বাপু এইকেইদিন তাৰমানে ব্যস্ত আজি অকণমান খন্তে সময় পাই পেলাই এইফালে ওলাই আহিছোঁ বুজিছা ব্যস্ত মানে ঢেৰ ব্যস্ত বুজিছা জানাই নহয় ৰাইজৰ সেৱা কৰি ফুৰা মানুহ আমি তাৰমানে ইটো সিটো আৰু জানাই আৰু মোৰ কথা ধৰা ক'ত জৰা ফুকা কৰোঁ কি তাবিজ চাবিজ ইত্যাদি আৰু চোৱা চিতা এইবোৰ কৰা তাতে আকৌ এইকেইদিন বিশেষ ব্যস্ত কেইটা যে পৰীক্ষা আহি আছে আগন্তুক বোলে সেই মেট্ৰিক কেণ্ডিডেট কেইটামান আৰু একেবাৰে কৈছোঁ নহয় আহিছে আৰু পানী অকণমান কাটি দিয়া বোলে সেই কিবা দুলফটি এটা লাগে বোলে তাবিজ এটা দিছোঁ আৰু বুজিছানে উপায় নাই ল'ৰাবিলাকৰ কিবা উন্নতি এটা হওকচোন বাৰু আমাৰতো কি আৰু ধৰা এই ৰাইজৰ সেৱা কৰি ফুৰা মানুহ আৰু এইবিলাক যে আপুনি দি ফুৰে কাম খাটে জানো এইবিলাক বাৰু কথা কৈছা বাপু সেই মানিলে ধান নামানিলে পতান বুজিছা এইবিলাক বৰ ডাঙৰ কথা বুজিছা বিশ্বাসে আদিমূল তাৰমানে সেয়া এই ভাস্মল ডাঙৰীয়াক দেখা নাই এই ভাস্মল সেই যে তোমাৰ টিং মাতাহত আহিলে যে হাজাৰ হাজাৰ দেখোন বটল লৈ পেলাই সেই মহিলা পুৰুষ একেবাৰে ফু মাৰি দিয়ে মিছা কথা নেকি কিবা মিছা হ'লে আহিব নেকি কিবা প্ৰমাণ আছে আৰু এটা আমি হ'ল ৰাইজৰ সেৱা কৰা মানুহ আৰু এটা কথা শুনা সেইটোৱে এই পঢ়িলে ভালকৈ এনেও পাছ কৰিব আৰু মোৰ কৰ্তব্য যিটো আৰু কৰিবলৈ কৈছে কৰিছোঁ আৰু সেইটোৱে কথা কথাটো কথা আৰু এটা কথা হ'ল বাবু মানে চোৱা এনেকুৱা কথা সেই মোক কিছুমানে সোধে প্ৰশ্ন কৰে সেই আপুনি যে এইভাগে ঘূৰি ফুৰে কিবা পা পইচা পায় ন মোৰতো পৰিয়াল আছে পেটটো আছে হেৰৌ যি যেনেকৈ দিয়ে আৰু পিছে মিছা কথা ক'ব কিমান পায়নে ধৰা হয় আৰু কেইটামান কিনো আৰু বৰ মোটাকৈ নহয় চলিবলৈ হয় আৰু কোনোবাই ধৰা তোমাৰ এই তাবিজ এটা দিলে আৰু 100 টকা কোনোবাই 500 টকা তাৰমানে যায় যেনেকুৱা সামৰ্থ্য দিয়ে আৰু তাৰমানে কথা সেইভাগে চলি আছোঁ উপায়টো নাই উপায় নাই আৰু সেই ৰাইজৰ সেৱা পইচানো ডাঙৰ কথা নহয় ৰাইজৰ সেৱা কৰিছোঁ আৰু ধৰা হয় নহয় বাৰু আমাৰ ধৰা সেই তেনেকুৱা আৰু এতিয়া ধৰা এই বুঢ়া বয়সত আৰু কৰিবা কি আৰু তাতে সেইখন অকণমান অভিজ্ঞতা আছিলে বুলি আৰু ধৰা ৰাইজেও মাতে কাৰোবাৰ বোলে পেটৰ অসুখে হ'ল কাৰোবাৰ কিবা এটাই হ'ল কাৰোবাৰ বোলে মোৰ আগামৰ দিনত এইবোৰ ধৰা পানী অকণমান কাটি দিলোঁ কিবা বোলে হয় জৰা ফুকা কৰি দিলোঁ সেইভাগেও অকণমান কেইটামান পাওঁ কাৰোবাৰ কিবা পাৰিবাৰিক অশান্তি তাতো অকণমান গৈ পেলাই সেই ধৰা তোমাৰ সহায় কৰোঁ আৰু তাৰমানে সহায় দেই আপুনি জানে মানে একেবাৰে অকণমান মানে জানো আৰু কি হয় ভগৱানৰ কাম দেই ওপৰলৈ কাম আৰু কৰোঁ আৰু আমি নিমিত্ত হয় বুজিছা নিমিত্ত হয় বৰ বেছিকৈ মানে নাজানো আৰু তথাপিতো যিখন জানো কৰোঁ আৰু দেই নিমিত্ত হয় দেই বাৰু অকণ সেয়াই কথা আৰু কি কৰিবা আৰু আছোঁ আৰু এইভাগে ঠিকে আছে দিয়ক তেতিয়াহ'লে দিয়ক দেই আহিছোঁ তেতিয়াহ'লে মই ভাল